তো দিনটোৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। এয়া হ'ল মৰ্ণিং টাইম আৰু মই আহি গৈছোঁ পাকঘৰত মোৰ ভাগৰ আঞ্জা বনাবলৈ। আৰু এয়া দিছোঁ তেল, বেছি দিয়া নাই, অলপ দিছোঁ। চাই থাকক কি বনাওঁ। এয়া মই দি দিছোঁ কঁঠাল গুটি আৰু লাইপাত আৰু খুতুৰা মিক্স কৰি লৈছিলোঁ, মানে অলপমান কাটি লৈছিলোঁ লাইপাতখিনি কম হোৱাৰ কাৰণে। খুতুৰাখিনি মই অলপমান দি দিছিলোঁ। বহুত চিম্পুলকৈ বনাইছোঁ, মছলা এইবিলাক একো ব্যৱহাৰ নাই, তেলো অলপমান দিছোঁ। কেতিয়াবা অলপ এনেকৈ খাব লাগে কমকৈ। নিমখ দি দিছোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ চিম্পুলকৈ বনাই খাবচোন, খায়ে চাগে, ময়ো এনেকৈ খাওঁ আৰু। মই বেছিভাগ মছলা ব্যৱহাৰ নকৰোঁ, এনেকৈ প্ৰায় বস্তুবোৰ ভাল লাগে খাই। কেমেৰা এখন হাতেৰে ধৰিছোঁ, ইমান অসুবিধা হয়, ধৰি দিয়া মানুহেই নাই। এতিয়া এইখিনি আকৌ ঢাকোন লগাই পিনে অলপ সময় সিজিবলৈ। এতিয়া পানী অলপ দি দিম, তাৰপিছত ঢাকোন লগাই দিম, ল' ফ্লেম কৰি দিম আৰু সিজি থাকিব। তাৰপিছত আৰু খাবই পাৰিম। তো চাই থাকক। মই ঔষধখিনি এতিয়া খতম কৰি লওঁ, তাৰপিছত আকৌ যাওঁ, দেখুৱাই থাকিম আজিৰ দিনটো কি কি কৰোঁ, কি কি নকৰোঁ। চাই থাকিব মোৰ ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাই দিব। শ্বেয়াৰ কৰিব, তেতিয়া বহুতে গম পাব। লাইক কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা পালে। ভিডিঅ' এইকেইদিন দিব পৰা নাই, আজিৰ দিনটো সেইকাৰণে আৰম্ভ কৰিলোঁ ৰাতিপুৱাৰ পৰাই মোৰ দিনটো আজি ব্লগ। আৰু কি কি কৰোঁ, বহুত কথা কৈছোঁ মই, তো বেছি কথা নকৈ আৰম্ভ কৰোঁ আৰু যাওঁ এতিয়া, আৰু অলপমান পিছত লগ পাই আছোঁ। ৰেডি। হাই গাইজ, ভাত পানী খাই বৈ আজৰি, আৰু এতিয়া গৈ আছোঁ মাৰ লগত যাম। মায়ে মানে সেইফালেদি যাব, মই এতিয়া মানে আইতা এজনীক মাত দিওঁগৈ, সিও যাব। অলপমান পাহাৰ ভ্ৰমণ কৰি আহোঁগৈ, অলপ বস্তু চস্তু মানে কচু আৰু ঢেকীয়া আনিবলৈ যাওঁ। প্ৰাকৃতিক সৌন্দৰ্য দেখাম আমাৰ গাঁৱৰ। কি ধুনীয়া ঠাণ্ডা লাগিছে এইখিনি। সিহঁতৰ ঘৰৰ বাঁহবাৰী, আইতাহঁতৰ ঘৰৰ আৰু মানে। বিশেষ তেনেকুৱা একো নাই বাবে মই ভাবিলোঁ আজি অলপ মাহঁতৰ লগত ঘূৰি আহোঁগৈ, ঘূৰাৰ দৰে হ'ব। আৰু কচু আৰু ঢেকীয়া। আইতা ঘৰ আহি পালোঁ, সেইজনী আইতা, ৰখি আছোঁ তাকে। মাও আহি পোৱা নাই, চাই থাকক। এয়া মই আহিলোঁ, আহি পালে মাও আহি পালে, এইজনী আইতা। এতিয়া গৈ আছোঁ, চাই থাকক মোৰ ভিডিঅ' পাহাৰলৈকে। খেতি বাতিৰ বাবে এয়া কৰিছে, কঠীয়া পেলালে, হালো মাৰিছে, লাহে লাহে কৰিছে ইফালে, কাৰণ হাতী আহে সেইটো কাৰণে জল্দি খেতি কৰে। আৰু এইটো হ'ল পুখুৰী, এইটো আমাৰ গাঁৱৰ ৰাইজৰ পুখুৰী হয়। এয়া আহি পাইছোঁ, আৰু আগতে পাহাৰবোৰ ইমান ওখ পাইছিলোঁ দেখা, গছ গছনি বহুত আছিল। এতিয়া চাওকচোন, চাপৰ লাগিছে, নাই, ভাল নালাগে আৰু। ইমান গৰম। এয়া চাওক, পখিলা উৰি আছে, দেখিছে? এয়া পখিলা, এই পখিলা জাক মানে ইমান এসোপা আছিল নহয়, ভাল লাগিছিল, সেইকাৰণে ভিডিঅ' কৰিছিলোঁ, কিন্তু ভালদৰে উঠোৱা নহ'ল, বহুত স্পীড উৰি গ'ল মানে। এজনী হ'ল মোৰ মা, কাটি আছে কচু। এয়া কচু আচলতে গাহৰিৰ কাৰণেহে আমি কাটিবলৈ আহিছোঁ, আচলতে আমি খাবৰ কাৰণে নহয়। এইকেইদিন বহুত কষ্ট হৈছে গাহৰিবিলাকৰ কাৰণে, দানা পানী যোগাৰৰ, সেইটো কাৰণে আহিছোঁ। ময়ো এতিয়া কাটো, চাই থাকক।
চব কঠীয়া পাৰিলেই আমাৰ ইফালে জল্দি হয় সেইজনী আইতা পুখুৰীলৈ কিবা চাব যায় আমি আকৌ ৰখি আছোঁ এইখিনিত ঠাইখিনিত বহুত ভাল লাগে আগতে বেছি ভাল লাগিছিলে আগতে গছ-গছনি আছিল পাহাৰত এতিয়া আজিকালি পাহাৰত গছ-গছনি এইয়া চব নোহোৱা হৈ গ'ল আমি এতিয়া যাওঁ ঘৰলৈ বলক হেই গাইছ আহি পালোঁ ঘৰত হুলীয়া চাওঁ কিমান কি অৱস্থা ইমান গৰম লাগিছে যিয়ে নহওক এতিয়া যাওঁ গা চা ধুই লওঁগৈ ফ্ৰেছ হৈ লওঁ আৰু অলপমান পিছত আপোনালোকক লগ পাম মোৰ এনেকুৱা অৱস্থা হৈছে মোবাইলৰ ষ্ট'ৰ ফুল গধূলিলৈ যদি পাৰোঁ ভিডিঅ' আপ কৰি পিনে আপোনালোকক দেখুৱাম আৰু কি কৰোঁ আলহীও আহিব মানে জেঠাৰ ল'ৰা দাদা আৰু বৌ আহিব তো তেতিয়ালৈকে যদি পাৰোঁ ভিডিঅ' কৰিম নিশ্চয় তো চাই থাকক মোৰ ভিডিঅ' এতিয়া যাওঁ